নমস্কাৰ বন্ধুসকল, আজি বহুত দিন পিছত এটি প্ৰেৰণামূলক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি ভাৰতৰ এজন মহান ব্যক্তিৰ কিছুমান প্ৰেৰণামূলক বাণী আলোচনা কৰিম। সেই মহান ব্যক্তিজন আন কোনো নহয়, তেখেত হ'ল APJ আব্দুল কালাম। তেখেতৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেখেতৰ জন্ম তামিলনাডুৰ ৰামেশ্বৰম 1931 চনৰ 15 অক্টোবৰত হৈছিল। তেখেত অতি সাধাৰণ ঘৰৰ ল'ৰা আছিল। তেখেতে প্ৰতিদিন ৰাতিপুৱা পেপাৰ বিক্ৰী কৰিব লগা হৈছিল আৰু পিছত তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু মহান এজন বিজ্ঞানী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যুৱ প্ৰজন্মৰ বাবে তেখেতৰ কৰ্ম আৰু অনুপ্ৰেৰণামূলক উক্তিবিলাকে মানুহক গোটেই জীৱন সফল কৰাৰ ক্ষেত্ৰত সহায় কৰিব। তেখেতৰ প্ৰেৰণামূলক কিছুমান উক্তি বা বাণী আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। সপোন বাস্তৱায়ন নোহোৱা পৰ্যন্ত তুমি সপোন দেখিব লাগিব, আৰু সপোন সেইটো নহয় যিটো তুমি টোপনি মৰাৰ সময়ত চোৱা। সপোন হ'ল সেইটো যিটো পূৰণৰ প্ৰত্যাশাই তোমাক টোপনি আহিবলৈ নিদিয়ে। তুমি তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰা, কিন্তু তুমি তোমাৰ অভ্যাস পৰিৱৰ্তন কৰিব পাৰিবা, আৰু তোমাৰ অভ্যাসেই নিশ্চিতভাৱে তোমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। এটি ভাল কিতাপ 100 বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এখন লাইব্ৰেৰীৰ সমান। সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি মাথো ব্যৰ্থতা পাবা। তাতকৈ তুমি ব্যৰ্থতাৰ গল্প পঢ়া, সফল হোৱাৰ কিছুমান ধাৰণা নিশ্চয়কৈ লাভ কৰিবা। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰাৰ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিয়াৰ। তুমি যদি সূৰ্যৰ দৰে ৰশ্মি বিলাবলৈ বিচাৰা, তেনেহ'লে তুমি আগতে সূৰ্যৰ দৰে জিলিকি থাকা। কষ্টৰ কামসমূহত বেছি আনন্দ পোৱা যায়। সেইকাৰণে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কামসমূহ জটিল হোৱা উচিত। যিসকলে মনৰ পৰা কাম নকৰে, তেওঁলোকে আচলতে একোৱেই অৰ্জন কৰিব নোৱাৰে, আৰু কৰিলেও সেইটো হয় সামান্য আধা হৃদয়ৰ সফলতা, আৰু তাত সকলো সময়তে এক ধৰণৰ তিক্ততা থাকিয়েই যায়। যদি তুমি তোমাৰ নিজৰ কামক চেলুট কৰা, তেনেহ'লে দেখিবা তোমাৰ আৰু আন কোনোবাক চেলুট কৰিব নালাগে। কিন্তু যদি তোমাৰ কামক চেলুট নকৰা, তেনেহ'লে তুমি সকলোকে চেলুট কৰিব লাগিব।
শিক্ষাবিদসকলৰ উচিত শিক্ষাৰ্থীসকলৰ মাজত অনুসন্ধানী, সৃষ্টিশীল, উদ্যোগী লগতে নৈতিক শিক্ষা দিয়াৰ, যাতে তেওঁলোকে একোজন আদৰ্শ মডেল হ'ব পাৰে। কোনোবাক হেৰাই দিয়াটো অতি সহজ, কিন্তু কঠিন হ'ল কোনোবাৰ মন জয় কৰাটো। তিনিজনেই যথেষ্ট এখন দেশ বা জাতিক সলনি কৰিবলৈ। তেওঁলোক হ'ল মা, দেউতা আৰু শিক্ষক। মানুহৰ জীৱনত প্ৰতিবন্ধকতা থকাটো দৰকাৰ। প্ৰত্যাহ্বান নাথাকিলে সফলতা উপভোগ কৰিব পৰা নাযায়। বাস্তৱায়ন নোহোৱাৰ আগলৈকে সপোন দেখিব লাগিব। বাস্তৱায়ন হোৱাৰ আগলৈকে সপোন দেখিব লাগিব। মই ধুনীয়া নহয়, কিন্তু মই মোৰ হাত তেওঁৰ বাবে আগবঢ়াই দিব পাৰোঁ যাৰ সহায়ৰ প্ৰয়োজন। সৌন্দৰ্য মানুহৰ হৃদয়ত থাকে, মুখত বা শৰীৰত নহয়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিলে? যদি ভাল লাগিলে লাইক কৰিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক